মই আজি মূলা আৰু পালেং শাক এটা বাচনত কম ঠাই থাকিলে কেনেকৈ দুটা শাক একেলগে খাব পাৰি সেইখিনি আপোনালোকক আজি মই এটা টিপছ দিম। ভিডিঅ'টো চাই যাব। মই এতিয়া মূলাখিনি এডাল এডালকৈ ধুনীয়াকৈ গোটেইখিনি উঘলি ল'ম আৰু আপোনালোকক কথাখিনি কৈ যাম। প্ৰথমে মই মাটিটো তৈয়াৰ কৰি লৈ কাৰ্টুনটোত মাটি ইয়াত বেছিকৈ দিছোঁ, দি পেলাই পচন সাৰ আৰু গোবৰ সাৰ মিক্স কৰি এইখিনি ধুনীয়াকৈ লৈ তাৰপিছত মই পালেঙৰ গুটিখিনি এটা তৰপ ধুনীয়াকৈ চাৰিওপিনে ছটিয়াই দিছোঁ। দি তাৰ ওপৰত এটা লেয়াৰ মই আৰু মাটি দি দিছোঁ অকণমান পাতলকৈ, যিহেতু তাৰে ওপৰত আৰু মূলা শাকৰ গুটিটো দিম সেইকাৰণে অকণমান পাতলকৈ মাটিটো দি ইয়াৰ পিছত মই মূলা শাকৰ গুটিখিনি ধুনীয়াকৈ আৰু যেনেকৈ পালেং শাকৰ গুটিটো দিছিলোঁ ঠিক তেনেকৈ আৰু মূলা শাকৰ গুটিখিনি পালেং শাকৰ গুটিৰ ওপৰত এনেকৈ দি দিছোঁ। সেইখিনি দিয়াৰ পিছত আৰু অকণমান মাটি ওপৰত এটা লেয়াৰ ধুনীয়াকৈ দিছোঁ। দিয়াৰ পিছত সেইখিনি 4 দিন পিছত এনে ধুনীয়াকৈ গজি উঠিছিল। প্ৰথমে মূলা শাকৰ গুটিখিনি গজি উঠিছিল কাৰণ মূলা শাকৰ গুটিটো সকলোতকৈ সোনকালে গজে, বৰ ধুনীয়া শাক হয়, সোনকালে খোৱাৰ কাৰণে ভাল। আৰু তাৰে 2-3 দিন পিছত পালেং শাকৰ গুটিখিনি গজি উঠিছিল। সেইখিনিও এনেকৈ গজাৰ পিছত লাহে লাহে পালেং শাকৰ দুপাত হোৱালৈকে মূলা শাকৰ গ্ৰথটো অলপ বেছি বাঢ়ি আহে আৰু পালেং শাকটো ডাঙৰ হোৱাতে অলপ বেছি দেৰি লাগে। আমি সেইকাৰণে ভাবিলোঁ যে এইখিনি এনেকৈ ৰুলে কেনেকুৱা হয় চাওঁ। ভবা নাছিলোঁ আপোনালোকৰ আগতো এইখিনি ভিডিঅ'টো এনেকৈ উলিয়াম বুলি, কিন্তু যেতিয়া মূলা শাকখিনি ডাঙৰ হোৱাৰ পিছত যেতিয়া মই মূলা শাকখিনি এনেকৈ উঘালি ল'লোঁ তাৰপিছত দেখিলোঁ পালেংখিনি এনেকুৱা হৈছে এইখিনিমান চাইজৰ। তেতিয়া ভাবিলোঁ গোটেইখিনি মূলা এনেকৈ উঘালি লৈ পেলাই মই গোটেইখিনি ল'ম। আৰু যদি এনেকৈ উঘালি ল'ব দিগদাৰি পায় তেতিয়াহ'লে ছিঙি দিলেও কথা নাই, মূলা শাকখিনি ছিঙিও ল'ব পাৰে। এতিয়া মোৰ মূলা শাকখিনি এনেকৈ হ'ব আৰু পালেং শাকখিনি দেখিছেনে ইমান ধুনীয়াকৈ তলত আৰু বহুত দিন আছে এইখিনি হ'বৰ কাৰণে ডাঙৰ এনেকুৱাকৈ। এয়া আৰু মূলাখিনি ওলাৰ পিছত এনেকৈ দুডাল এডাল পালেং শাক উঘালি গৈছিল, সেইখিনি মই এনেকৈ এডাল বাৰীৰে খুচৰি লৈ গুটিখিনি ৰুই দিম তাতে, সেইখিনিও এনাই নাযায়। আৰু এনেকৈ পালেং শাক ৰুই দিলে ধুনীয়াকৈ হৈ যায়, বেলেগ শাকতকৈ এইটো পালেং শাকটো ৰুব ভাল, ধুনীয়াকৈ হৈ যাব। এয়া মই পালেং শাকডাল এনেকৈ এডাল এডালকৈ ধুনীয়াকৈ ৰুই দিম। গুৰটো অকণমান হেঁচি দিব লাগে মাটিৰে, বহুত বেছি জোৰকৈ দিব নালাগে, ছিঙি যাব পাৰে, কোমলে আছে। সেইকাৰণে এইখিনি এনেকৈ মই আৰু এটা গাঁত খান্দি পেলাই এইখিনিও ৰুই দিলোঁ। ধুনীয়াকৈ এনেকৈ ৰুই পেলাই মই এনেকৈ আৰু হেঁচি দিলোঁ অকণমান মাটি দি, যাতে গুৰটোৱে হাৱা নাপায়, হাৱা নাপালে তেতিয়া ভাল হয়। আৰু মোৰ এইখিনি মূলা শাক ওলাল চালনীখনত। এইখিনি মূলা শাক লৈ এতিয়া মই পালেং শাকখিনি গোটেইখিনি দেখাম আপোনালোকক। এয়া আৰু শুকান নাছিলে কাৰণে মাটিটো এতিয়া মই পানী ছটিয়াই দিলোঁ বটলটোৰ এনেকৈ সহায়ত। পানীটো অকণমান বেছি দেৰি এনেকৈ ভিজাই ভিজাই দিব, তেতিয়া পালেংখিনি পানী পালে আৰু নতুনকৈ সিহঁতে ভাল হ'ব, গ্ৰথটো আহিব। এনেকৈ ধুনীয়াকৈ চাৰিওপিনে লগাকৈ এনেকৈ পানীটো দি দিলে হ'ল। ইয়াৰ পিছত আমি
তাৰে 10-12 দিন পিছৰ এইখিনি ৰিজাল্ট এনেকুৱা হৈছে পালেংখিনি। এয়া এতিয়া পালেংখিনিও খাব পৰা হৈছে, প্ৰায় এনেকুৱা হৈছে। আমি ইয়াৰ পিছৰ আৰু 2-3 দিন পিছৰ এইখিনি, তাৰে পিছৰ এইখিনি ৰিজাল্ট। আৰু অকণমান পালেংখিনি শুকান হৈ আছিলে, সেইকাৰণে অকণমান আৰু পানী দিম। এতিয়া এইখিনিত এনেকৈ ধুনীয়াকৈ চাৰিওপিনে পানী দি, পানীটো কেতিয়াও কম দিব নালাগে, ধুনীয়াকৈ অলপকৈ মিলাকৈ দি থাকিব লাগে, তেতিয়া শাকখিনি ধুনীয়াকৈ হয়। আৰু ময়ো এইবাৰো এনেকৈ ৰুইছোঁ আৰু ইয়াৰ ফলো পাইছোঁ, সেইকাৰণে ভাবিছোঁ আপোনালোককো এইটো টিপছ দিওঁ, চাগে ভাল পাব। টিপছটো যদি চাই ভাল লাগিছে শাকৰ, তেতিয়াহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু এনেকুৱা ভিডিঅ' দি থাকিম মই, তেতিয়ালৈ ৰাখি